বন্ধু বান্ধৱীসকল লৈ আছে এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলে ডিগ্ৰী ফাৰ্ষ্ট চেম পঢ়ি আছে আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেম পঢ়ি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ যিহেতু আজি এটা নটিফিকেশ্যন প্ৰকাশ পাইছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডেট হৈছে 23/6/2021 তাত লিখা গৈছে যে ডিগ্ৰী ফাৰ্ষ্ট চেম আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ কণ্ডাক্ট কৰিব এক্সাম ওপেন বুক সিস্টেমত এক্সামটো লোৱা হ'ব and the examination will be conducted from the last week of July শেষ সপ্তাহত লোৱা হ'ব এক্সামটো and detailed timetable and instructions will be published soon আৰু ৰুটিনখন দিবই কেইদিনমানৰ ভিতৰতে আৰু তাৰ পিছত এই নটিফিকেশ্যনত আৰু এটা বস্তু লিখা আছে যে মাষ্টাৰ ডিগ্ৰী থাৰ্ড সেমিষ্টাৰ এক্সামিনেশ্যন will also conducted in the same manner after the master degree first semester examination is over যেহেতু মাষ্টাৰ ডিগ্ৰী থাৰ্ড সেমিষ্টাৰৰ এক্সাম হোৱা নাই গতিকে মাষ্টাৰ ডিগ্ৰী থাৰ্ড সেমিষ্টাৰ এক্সাম হ'ব মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ এক্সামৰ পাছত তে আজিলৈ আছিল ইমানেই ভিডিঅ'টো ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব